তো বন্ধুসকল আমি সোমাই গ'লোঁ নেপাল। তো এতিয়া আমি আছোঁ নেপালত। যাম এতিয়া শিলিগুৰিলৈ, কাৰণ আমি গৈ আছোঁ নেপাল আৰু ডাইৰেক্ট আসামটো নেপাল ৰোড নাই। তো আমি যাম শিলিগুৰি, মানে নিউ জলপাইগুৰি জাংচন। আৰু কিমান দূৰ আছে সেইটোও নাজানো। এইফালে আমি আৰু এইফালে ট্ৰেইন ষ্টাৰ্ট হ'ল এতিয়া। এই তুফানগঞ্জ ৰেলৱে ষ্টেচন আৰু 2 ঘণ্টা আছে আৰু। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল দত্ত দা। তো গাইজ বহুত দিনৰ মূৰত লগ পালোঁ আকৌ এবাৰ মানে একদম পূৰা থাম্বনেইল দেখি আপোনালোকে গম পালেই ভিডিঅ'টো কিহৰ ওপৰত। তো হয় গাইজ গৈ আছোঁ নেপাল। তো নেপাল কাৰ লগত গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, কি গৈ আছোঁ চব কৈ যাম মই ব্লগত। মানে গৈছোঁ মা আৰু দেউতাৰ লগত। কেলৈ গৈছোঁ মই গোটেই ব্লগত কৈ যাম। চ' মাহঁত আহি পালেহি, বৈশিষ্ট্যত আছে। তো মাহঁতক গৈ পিনে প্ৰথম ৰিচিভ কৰি লওঁগৈ। তো ৰুমলৈ আনি লওঁ, ভাত চাত খাই মানে লগত কৈ থাকিম আৰু কাহানীবোৰ এতিয়া দীঘল নকৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এইফালে চলি আছে পেকিং, মানে এতিয়া পেকিং কৰি আছে হয়নে? কোৱা আকৌ। অঁ এইফালে বন্ধুসকল চাৰ্ট জাপি আছে, ইচি মাৰি। এইখন বহুত ঘেং ঘেং কৰে বন্ধ কৰিব। তো মাহঁতে লৈ আনিছিলে এইটো বেগ। তো এই বেগটোৰ পৰা কাপোৰবোৰ খালী কৰি পিনে মই ভাবো মোৰ বেগত, মানে এই বেগটো নিবলৈ ভাল, সেইটো কাৰণে লৈ যাম। তাৰপৰা এইফালে ধুনীয়াকৈ দুখ মনে জাপি আছে। ক'ত যাবা মা? নেপাল। ক'ত? নেপাল। মোকতো নিনিলিয়ে। অঁ আপোনাক নিম নহয়। দেউতা কৈছে গা ধুবলৈ। তো গা ধুই লওক, তাৰপিছত দেখাম। আৰু মই বনাই আছোঁ ডিনাৰ কৰিবলৈ বোলে মাহঁতৰ কাৰণে লোকেল মুৰ্গী দেখাই আছোঁ। লোকেল মুৰ্গী আৰু কোমোৰা বনাই আছোঁ মই। মানে ডিনাৰটো ইয়াতে কৰি লওঁ, ডিনাৰটো কৰি মেলি যাম আৰু। তো ডিনাৰটো কৰিম ইয়াত, ডিনাৰটো কৰি মেলি যাম। ট্ৰেইন আছে আমাৰ 12টা বজাত। তো নেপাল কেলৈ যাম, কি কৰিম ৰাস্তাত কৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই ভাল পাব। অঁ এইটো পিন্ধিম। হ'ব কিবা এটা পিন্ধিম দিয়ক। তো বন্ধুসকল আমি ওলাই ল'লোঁ এইবোৰ বস্তু চস্তু লৈ, পূৰা বেগ চেগ লৈ। বাই বাই। দেউতা ক'লৈ যাবা? আমি নেপালৰ পৰা আহোঁগৈচোন বাৰু, চাওঁ হেডলাইটকেইটা লগাই লওঁ। তো আমি কেলৈ নেপাল যাব, ৰাস্তাত কম বুলি কৈছিলোঁ, ৰাস্তাত কম। এতিয়া বেগ চেগ লৈ লৈছোঁ এইফালে। বাৰু 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 আকৌ আহি সোমাবহি। আহিম তই ব'লক ব'লক। তো বন্ধুসকল আমি ষ্টেচন পাই গ'লেই। ষ্টেচন আহি পিনে অকণমান দেৰি মানে ইয়াত বহিবলগীয়া হৈছে, কাৰণ মই টিকেট বুক কৰিছিলোঁ আপোনাৰ 11:45-ত। তো এয়া NJP স্পেচিয়েল আহি আছে। তো 11:45-ত আহিব আৰু। তো সেইখন 11:45-ত পাবহি। তো মা আৰু মই ইয়াতে ৱেইট কৰি আছোঁ এইফালে। আৰু বছ দেউতা কৈছে এইফালে ওলাই গৈছে, এইখন এই গুৱাহাটী ৰেলৱে ষ্টেচনৰ বাহিৰত মানে মাতাশ্ৰী। তো এইখন NJP স্পেচিয়েল আহি আছে। কোনটো প্লেটফৰ্মত আহিছে, কি আহিছে একো নাজানো। তো কৈ মেলি পাছত চাবগৈ লাগিব। তো সেইটো কাৰণে ইয়াতে অকণমান দেৰি ৱেইট কৰিছে। এইফালে গোটেই ভিৰ হৈ গৈছে গাইছ, পূৰা ভিৰ। তো আমি যাম এতিয়া শিলিগুৰিলৈ, কাৰণ আমি গৈ আছোঁ নেপাল আৰু ডাইৰেক্ট আসামটো নেপাল ৰোড নাই। তো আমি যাম শিলিগুৰি, মানে নিউ জলপাইগুৰি জাংচন। বন্ধুসকল আমাৰ ট্ৰেইন আহি গ'ল, 5 নম্বৰ প্লেটফৰ্ম। এইফালে মাদাৰ, এইফালে ফাদাৰ। আমি 5 নম্বৰ প্লেটফৰ্মলৈ গৈ আছোঁ। ষ্টেপৰ ওপৰেদি উঠি এইফালেদি এইটো 5 নম্বৰ প্লেটফৰ্ম। তো এইফালে এইটো লিফ্ট আছে, যাবা নেকি? অঁ আমাৰ ট্ৰেইনখন আহি আছে। আহি পিনে আমি ষ্টেচনতে ৰখি আছোঁ 5 নম্বৰ। এইফালে 5 নম্বৰ ষ্টেচন ৰখি আছোঁ, সেইফালৰ পৰা আহিব। তো আমি বাট চাই আছোঁ আৰু কেতিয়ানো আহে। ভাগৰ লাগি গৈছেগৈ গাইছ। ট্ৰেইনত উঠিছে নাই? ট্ৰেইনত ফাৰ্ষ্ট টাইম উঠিব মাদাৰ।
দেউতাটো উঠিছা ট্ৰেইনত বন্ধুসকল পাই গ'লোহি এইফালে মই পাইছোঁ ওপৰত বেগ চেগ এইফালে উঠাই দিছোঁ তাৰপৰা এইফালে আছে গাৰু দুটা এতিয়া বাজিছে 12:11 তো 11:45 আছিলে এইফালে এখন দিছে বেডশ্বীট ল'বলৈ এচিৰ কাৰণে এইফালে আছে মা এইফালে মা এইফালে দেউতা তো মই আছোঁ ওপৰতে এনেকৈ শুই পিনে গৈ থাকিম আৰু আমাৰ ট্ৰেইন আৰম্ভ হৈ গ'ল এইফালে ধুনীয়াকৈ বেডশ্বীট চেডশ্বীট পাই লৈছোঁ তাৰপিছত মাক দেখাই আছোঁ কেমেৰা নেকি দেউতা শুই আছে এইটো মাৰত পূৰা নেপাল যাবলৈ ৰেডি নেকি মই ওপৰত ইয়াতে তো গাইছ আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল পল্টন বজাৰ মানে গুৱাহাটীৰ পৰা শিলিগুৰিলৈকে তো শিলিগুৰি পাই পিনি দেখাম নহ'লে ৰাস্তা মাজে মাজে দেখাই দিম আৰু ওপৰৰ পৰাতো খিৰিকী নাই মই বাহিৰৰ পৰা দেখাবলৈ দিনত ৰাতিপুৱা আমি 8টামান বজাত পামগৈ নাজানো আৰু কেতিয়া এইবোৰ মই গৈ পোৱা নাই ফাৰ্ষ্ট টাইম যাম এইটো চাওঁ আগলৈ মই যি দেখিম আপোনাক মই দেখাই থাকিম তো বন্ধুসকল আমি পাই আছোঁহি এতিয়া তুফানগঞ্জত এইফালে মাদাৰ আৰু মই পূৰা এইফালে ভিউ চাই আছোঁ এইটো তুফানগঞ্জৰ হেৰি তুফানগঞ্জৰ ৰেলৱে ষ্টেচন এইফালে আমাৰ বছ হৈ আছে AC দবাত তো কালি ৰাতি এখনত মই শুলোঁ এখনত মা শুলে আৰু এই চিটটোত দেউতা শুই আছে আৰু এইফালে মই এইফালে চোৱা আইনাত চোৱা আইনাত চোৱা অঁ এইফালে আমি আৰু এইফালে ট্ৰেইন ষ্টাৰ্ট হ'ল এতিয়া এই তুফানগঞ্জ ৰেলৱে ষ্টেচন আৰু 2 ঘণ্টা আছে আৰু ৱেষ্ট বেংগল এইটো আছে ৱেষ্ট বেংগলত তো ৱেষ্ট বেংগলত আছে আৰু আমি গৈ আছোঁ এতিয়া নিউ জলপাইগুৰি জাংচনলৈ আৰু আছে 2 ঘণ্টা মানে এতিয়া বাজিছে এতিয়া কেইটা বাজিছে এতিয়া বাজিছে 6:30 মানে 8টা 8:30 বজালৈকে আমি পাই যামগৈ আৰু তাৰপিছত তাৰ পোৱাৰ পাছত পাছৰ পৰা আপোনাক দেখাই আছোঁ কি কি হ'ব বন্ধুসকল আমি পাই গ'লোহি এতিয়া জলপাইগুৰি জাংচনত তো এইফালে আছে এয়া সেই তাত নামিছিলোঁ অলপ পৰা গোটেই এইটো নিউ জলপাইগুৰি ষ্টেচন শিলিগুৰি বোলে মা গৈ আছে দেউতা গৈ আছে মই এইফালে গৈ আছোঁ এনেকৈ এবেগ লৈ লৈ আৰু তাৰপিছতে মানে এতিয়া গাড়ী এখন ৰিজাৰ্ভ কৰিম বুলি কথা পাতিবলৈ গৈছোঁ ইয়াৰ পৰা বাছ ল'লে মানে আপোনাৰ 300 মান যাব নেকি ভালকৈ নাজানো কথা পতাই নাই পাতোঁগৈ আৰু চ' দেউতাই পাতিবলৈ গৈছে গাড়ীৰ কথা 1000-1200 মানত হৈ যাব চাগে যা ভাগৰ লাগিছে যাওঁ পটাপট গৈ পিনে আৰু যাব লাগিব আমি 55 কিলোমিটাৰ্ছ আৰু ট্ৰেইনখনো 2 ঘণ্টা লেট হৈছে গৈ আছোঁ এনেকৈ ভাগৰে জগৰে তো এটা ৰুম হোটেল বা এয়াৰবিএনবি কিবা বুক কৰিব লাগিব এণ্ড দেন ৰেষ্ট ল'বগৈ লাগিব আৰু তো গৈ আছোঁ আমি এই বহুত ডাঙৰ এইটো ষ্টেচনটো সেই মোৰ পৰা আহিয়ে আছোঁ বোলে গৈ আছোঁ শেষেই হোৱা নাই তো বন্ধুসকল আমি ষ্টেচনৰ বাহিৰলৈ আহি গ'লোঁ এইফালে আছে ষ্টেচনটো ষ্টেচনটো বাহিৰলৈ আহি পিনে ইয়াত বেগ চেগ থৈছোঁ আকৌ বেগ हाँ अंदर डाले किधर जा रहे তো গাড়ীখন এখন লৈ লৈছোঁ ৰিজাৰ্ভ কৰি লৈছোঁ তো এইখনতে যাম আৰু নেপাললৈকে বৰ্তমান ইণ্ডিয়াতে আছোঁ বাৰু শিলিগুৰিত ব'লা তো গাড়ীখন ষ্টাৰ্ট দিলে যাম আৰু মানে খাই বৈ ল'লোঁ অলপ খাই বৈ লৈ এতিয়া যাবলৈ ৰেডি তো বন্ধুসকল আমি সোমাই গ'লোঁ নেপাল তো এতিয়া আমি আছোঁ নেপালত
তাৰপৰা এখন আমি যিখন গাড়ীত আহিছিলোঁ এখন গাড়ী এইখন গাড়ীৰ পৰা আমি এতিয়া চেঞ্জ কৰি আমি লৈছোঁ এখন গাড়ী এখন গাড়ীত 1200 টকা মানে ইণ্ডিয়ান কাৰেঞ্চিত 750 টকা ইয়াৰ পৰা যাওঁ আগলৈ মেচি হস্পিটেল বুলি চ' ফাইনেলি বন্ধুসকল আমি নেপাল আহি পাই গ'লোহি আৰু নেপাল আহি গা চা ধুই কৰি একদম মানে বেয়া ভাগৰ মানে এনেকৈ পৰি আছোঁ আৰু এইফালে ৰুম লৈছোঁ এইটো এইফালে মাহ এইফালে আমাৰ ইয়াত এচিও আছে খাটা আঁঠুৱা এইটো ৰুম সেইটো বাথৰুম দেউতা বাথৰুমলৈ গৈছে আৰু গাইছ এই ৰুমটো গেছ কৰক আপোনালোকে গেছ কৰি মোক কমেণ্ট কৰি দিব মানে মই কৈ দিম বাৰু দামটো কিমান এইটো দাম মানে আপোনাৰ অনলি 300 ৰুপিজ এই গোটেই ৰুমটো 300 টকা মানে দিবলৈ ভিডিঅ'টো দেখাই দিছোঁ এইফালে এনেকুৱা আৰু এইফালে এনেকুৱা গাইজ মানে ভিডিঅ' আপলোড কৰিবলৈ এটা প্ৰব্লেম হ'ব মোৰ ইয়াত কাৰণ ইয়াত নেটৱৰ্ক একদম নচলে ইণ্ডিয়া জিঅ' এয়াৰটেল চিম একোৱে নচলে এতিয়া হোটেলত আছোঁ হোটেলৰ মানে ৱাইফাই কানেক্ট কৰি পিনেহে কল চল একো কৰিব নোৱাৰে আপোনালোকে ইয়ালৈ আহিলে একো কল কৰিব নোৱাৰে নেটৱৰ্ক চলাব নাই একোৱে কৰিব নোৱাৰে মানে মোবাইল একো কামেই নাই আপোনালোকৰ তো ৱাইফাই কানেক্ট কৰি তো হোৱাটছআপৰ অডিঅ' কল চডিঅ' কল ভিডিঅ' কল এইবোৰ কৰিব পাৰিব বাট ডাইৰেক্ট কল কৰিব নোৱাৰে এণ্ড দেন মানে মোবাইলত একো চলাব নোৱাৰে ৱাইফাই কানেক্ট কৰিবই লাগিব ইয়াত চবেই দিয়ে বাৰু চবেই আছিলে আমি নেপাল আহি পালোহি তো নেপাল অহা কেনেকুৱানো আছিলে কেনেকৈ আহিলোঁ কি আহিলোঁ এইটো টোটেল আমাৰ বাজেট গ'ল তিনিটা মানুহ মিলাই পিনে আমাৰ 5,000 মানুহে গৈছে নেকি মানে একজেক্টটো নাজানো 5,000 বা 6,000 ইমানেই গৈছে চ' আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিব লৈছোঁ তো কাৰণ অকল নেপাল অহা সেইটোৱে দেখাইছিলোঁ বাকী নেপালত কি কৰিম কি নাই যদি ফুৰিব পাৰোঁ সেইবোৰ মানে দেখাবলৈ চেষ্টা কৰিম নেক্সট ব্লগত দেখাম তো ফাইনেলি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়